নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আপোনালোকক মীনাক্ষী ৰিয়েল ব্লগ চেনেলটোলৈ। ভিডিঅ'টো ষ্টাৰ্টিঙতে মই এটা কথা কৈ দিওঁ যে আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায়নে? যদি পায় তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু যদি নাপায় তেতিয়াহ'লে নালাগে, কিন্তু ছাবস্ক্ৰাইব কৰি পেলাই আনছাবস্ক্ৰাইব নকৰিব, কিন্তু তেতিয়া বহুত বেয়া লাগে। সেইটো কাৰণে কৈ দিলোঁ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে। আৰু মই পৰহি এটা ভিডিঅ' দিছিলোঁ প্ৰথমবাৰৰ কাৰণে গান গাই পেলাই, তাতে মোক বহুতে মৰম দিছে। তেওঁলোকক মই বহুত অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই উৎসাহিত হৈছোঁ গাবৰ কাৰণে। আৰু সেইটো কাৰণে মই আজি গাম দুটা বহুত ধুনীয়া গীত, অসমীয়া গীত। শুনক তেতিয়াহ'লে। প্ৰথমতে মই গাবলৈ লৈছোঁ বহুত ধুনীয়া এটি গীত প্ৰিয়ংকা ভৰালী বাইদেউৰ চকু মেলি চোৱা নাই গীতটো। তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। চকু মেলি চোৱা না মাথো এটিবাৰ, সাৱটি লোৱা না মাথো এটিবাৰ, সময়ো বাগৰি যায় হিয়াই কানে বিনাই, তোমাক চকু ভৰি চাই। চকু মেলি চোৱা না মাথো এটিবাৰ, সাৱটি লোৱা না মাথো এটিবাৰ, তোমাৰ হিয়াৰ কোমল কোঠাৰ চিৰাব দিয়াচোন এবাৰ, লাহি হাতত পৰশেৰে চুব দিয়াচোন এবাৰ, নদী বৈ বৈ সাগৰ হৈ, ময়ো বৈ বৈ সেই তুমি হয়, সময়ো বাগৰি যায় হিয়াই কানে বিনাই, তোমাক চকু ভৰি চাই। চকু মেলি চোৱা না মাথো এটিবাৰ, সাৱটি লোৱা না মাথো এটিবাৰ। জনাব কেনেকুৱা হৈছে কমেণ্ট কৰি। আৰু এতিয়া মই গাম দীপলিনাৰ এটা বহুত ধুনীয়া গীত, সকলোৱে ভাল পায়, চুই দিয়া না গানটো। অকণমান চেষ্টা কৰিম গাবলৈ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। চুই দিয়া না মোক আহি এবাৰ, আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা, কলিজা শীতল পৰিব গধূলিতে তোমাৰেনো কবিতাবোৰ ভূপালী ৰাসৈ সৰিব। চুই দিয়া না মোক আহি এবাৰ, আপোন আপোন লাগিব বাৰে বাৰেনো লাগি ধৰিছে উঠতে তোমাৰে তোমাৰে নাম, ৰ'দে হাঁহিছে ৰ'দালিয়ে নামিছে, মৰমতে তাতে কিয় ইমান, জোৰকে বৈ আহে পোৱালি বতাহ, লৈ যাব মোক তোমাৰে কাষলে মোৰেনো সাধনা। চুই দিয়া না মোক আহি এবাৰ, আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা, কলিজা শীতল পৰিব। ধন্যবাদ। কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি। অকণমান চেষ্টা কৰিছোঁ গাবলৈ, আপোনালোকৰ পৰামৰ্শ পালে ভাল লাগিব। ধন্যবাদ।